সুপ্ৰভাত মোৰ এটা অন্য এটা ভিডিঅ'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। তাৰমানে মই চাইকেলখিনি প্ৰথম কথা মই অলপ বেলেগ কৰিব খুজি থাকোঁ মানে সেইকাৰণে মই ডেইলি অলপ বেলেগ আহিব পাৰে। তো এতিয়া আপোনালোকক মই আমাৰ ভেলা পুজি জ্বলাম আৰু ভেলাঘৰটো আমি জ্বলাব চেষ্টা কৰিম যদি জ্বলে। এতিয়া মোৰ ফালৰ পৰা আপোনালোকক আন্তৰিকভাৱে মই ভোগালীবোৰ শুভেচ্ছা জনালোঁ। তো এতিয়া বলক আমি এতিয়া ভিডিঅ'টো আৰম্ভ কৰোঁ। আজি যাইতে চাওক আমাৰ ভেলাঘৰ জ্বলি আছে আৰু এইটো জ্বলাম কণ্টেক্ট পিছতে চাওক এতিয়া এইটো জ্বলিল সেইটো জ্বলিল এতিয়া এইটো আছে কি আৰু এইটো আমাৰ গাঁৱৰ গোটেই মানুহ হৈছে তো প্ৰায় আহিছে এতিয়া আৰু এইটো জ্বলাব আছে এইটো গাইজ এতিয়া চাওক ঠঙা কিমান আনছি বুঢ়াকে ঠঙা আনছি গাইজ বুঢ়াকে ঠঙা আনছি আমাৰ ঘৰৰ অৱস্থা নাই সেই আমাৰ লৈ গেল কামে চাওক নাৰিকল কাটি আছে ঠগিৰ কাৰণে চাওক সেই গাজি বঢ়িয়াকে কৰা হৈছে গাইজ এতিয়া মানুহ চাওক টিট কৰি বহুত দিছে তাৰমানে অলপ বেলাও আহে না সোমাব লাগিব না সেইকাৰণে এতিয়া আহিছে আৰু চাওক আমাৰ এখন ঘৰ চৰ ভাঙি পেলাক এইটো তাৰমানে নচলে অৱস্থা নাই এই চাওক মানে কিয় ভাংচাই কিয় তুই ইয়ছে লগত ভালটো নহয় দে তুই একো কৰা নাই আমাৰ ঘৰৰ অৱস্থা নাই ইটা অৱস্থা একদমেই নাই চিধা চাওক তাতে আমি এতিয়া ধুনীৰ বনাম এই 1 মিনিট মানত বনাম কাৰণ তাতে ফিল্ড আছে খেলাওতো হ'ব না সেইকাৰণে এতিয়া আৰু 1 মিনিট সমাপ্ত কৰোঁ যদি তোমালোকে প্লিজ লাইক কৰিব শ্বেয়াৰ কৰিব ছাবস্ক্ৰাইব কৰিব